মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ অংকুৰণৰ প্ৰথম পাঠটিৰ বিষয়ে আলোচনা কৰিম। আমি প্ৰথম পাঠটি উলিয়াই লওঁ। প্ৰথম পাঠটি হৈছে অসম আমাৰ ৰূপহী কবিতাটি। এতিয়া আমি এই কবিতাটি প্ৰথমতে এবাৰ ৰিডিং কৰি লওঁ। তাৰপিছত যিমানবিলাক টান টান শব্দ আছে সেই শব্দবিলাক প্ৰথমতে বাছি ল'ম, তাৰপিছত অৰ্থ উলিয়াম। প্ৰথমতে আমি কবিতাটি এবাৰ ৰিডিং কৰি লওঁ। অসম আমাৰ ৰূপহী, অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ, গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি, চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ, বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে। এতিয়া আমি শেষৰ পেৰেগ্ৰাফটো চাওঁ। শৰৎ নিশাই তৰাৰে সজাই আইৰে কেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ, পাহাৰ ভৈয়াম একে কৰা ৰাম ধনুৰেই দৰে, তোমাৰ ভাষাৰ মৰমবোৰে মিলন হেতু গঢ়ে, লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ, জন্ম ললোঁ ইয়াতে যেন মৰোঁ, পাম ক'ত এনে মধুৰ ৰূপৰ সমাৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকা। এতিয়া আমি ৰিডিং কৰিলোঁ। এতিয়া আমি কি কৰিম, ইয়াৰ টান টান শব্দবিলাকৰ অৰ্থ উলিয়াম। মই বহীখনত টান টান শব্দবিলাকৰ অৰ্থ উলিয়াই ৰাখিছোঁ, সেইকেইটা আগতে চাই লওঁ। এতিয়া চোৱা, ইয়াতে মই কেইটামান শব্দৰ অৰ্থ উলিয়াই ৰাখিছোঁ। ৰূপহী, ধুনীয়া, অলেখ, গণনা কৰি শেষ কৰিব নোৱাৰা, দিৱস, দিন, ৰসাল, সাৰুৱা বা ৰস থকা, বিনন্দীয়া, ধুনীয়া, চিৰ, সদায়, মহুৰা, কাপোৰ ববৰ বাবে সূতা মেৰিয়াই লোৱা সৰু পুঙা, লখিমী, লক্ষ্মী দেৱী। আমাৰ অসমীয়া সমাজত ধানক লক্ষ্মী বা লখিমী বুলি মানি লোৱা হয়। কেশ মানে চুলি, সেতু মানে দলং, লৌহিত্য মানে ব্ৰহ্মপুত্ৰ নদী, প্ৰণিপাত মানে নমস্কাৰ, মধুৰ মানে মিঠা, সমাৱেশ মানে প্ৰৱেশ। এইকেইটা তোমালোক মই উলিয়াই দিছোঁ অৰ্থবিলাক। এতিয়া আমাৰ কাম হ'ব কি, যে কবিতাটিৰ মূল ভাৱ অৰ্থাৎ সাৰাংশটো জানি লোৱা। আৰু সাৰাংশটো এনেকুৱা হ'ব পাৰে। যে কবি গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱে অসম আমাৰ ৰূপহী গীতটি অসম দেশৰ গুণৰ বৰ্ণনা কৰিছে। অসম এখন ধুনীয়া দেশ আৰু এই দেশৰ গুণ ৰূপ সৌন্দৰ্য বহুত। ভাৰতৰ পূব দিশত আমাৰ অসম ৰাজ্যখন অৱস্থিত বাবে ইয়াত সূৰ্য প্ৰথমে উদয় হয় আৰু সেইবাবে কবিগৰাকীয়ে এই ৰাজ্যখনক সূৰ্য উঠা ৰাজ্য বুলি কৈছে। এই অসম ৰাজ্যখনৰ মাটি সাৰুৱা, এনে সাৰুৱা মাটি আন ক'তো পোৱা নাযায় বুলি কৈছে। অসম দেশৰ সেউজীয়া পৰিৱেশ অতিকে মনোমোহা বুলি কৈছে। বহাগ বিহু অসমৰ জাতীয় উৎসৱ আৰু এই উৎসৱত অসমৰ সকলো লোকে গীত গাই নাচি আনন্দ ফূৰ্তি কৰে। সোণালী পকা ধানবোৰ পথাৰৰ পৰা চপাই অনা কাৰ্যটোক লখিমী আদৰি অনা বুলি কৈছে। শৰৎ কালৰ ৰাতিৰ পৰিষ্কাৰ আকাশখনত ওলাই থকা তৰাবোৰে অসমী আইৰ চুলি সজাই বুলি কল্পনা কৰিছে। ৰামধনুৰ ৭টা ৰঙে সৌন্দৰ্য সৃষ্টি কৰাৰ দৰে অসমৰ পাহাৰ ভৈয়ামত থকা জনজাতিসকলৰ বিভিন্ন ভাষাই দেশৰ সকলো মানুহকে মৰম প্ৰীতিৰে বান্ধি ৰাখিছে। লুইতৰ বা ব্ৰহ্মপুত্ৰ নদীটোৰ দুয়োপাৰে এই মৰমৰ বান্ধোনৰ বাবে কবিগৰাকীয়ে লুইতক প্ৰণাম জনাইছে আৰু ইয়াতেই জন্ম লৈছে যেতিয়া ইয়াতেই মৰিবৰ বা মৃত্যুবৰণ কৰিব বিচাৰিছে। এইখিনি হৈছে কবিতাটোৰ সাৰাংশ বা মূল
গতিকে এতিয়া তোমালোকে প্ৰথমতে কবিতাটো পঢ়িবা, পঢ়ি অৰ্থখিনি উলিয়াই ল'বা টান টান শব্দখিনিৰ, তাৰপিছত মূল ভাৱটি উলিয়াবলৈ চেষ্টা কৰিবা। তাৰপিছত আমি কি কৰিম যে পাঠটোৰ লগত সংগতি থকা যিমানবিলাক প্ৰশ্ন আছে প্ৰশ্নবিলাকৰ বিষয়ে আলোচনা কৰিম। আজিলৈ পাঠটি ইমানতে সামৰিছোঁ। এতিয়া তোমালোকে এই যাতে নেক্সট যিবিলাক পাঠৰ আলোচনা হয় সেইবিলাক পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে কাষত থকা বেল আইকনটো স্পৰ্শ কৰি দিবা, আৰু কিবা সুধিবলগীয়া থাকিলে বা কমেণ্ট কৰিবলগীয়া থাকিলে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিবা। আজিলৈ পাঠটি ইমানতে সামৰিছোঁ।